নমস্কাৰ আৰ্টিষ্ট কিচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই বিহুৰ বতৰত আমি আজি লৈ আহিছোঁ বৰা চাউলৰ পৰা তৈয়াৰ কৰা মিঠা আৰু নিমখীয়া দুই ধৰণৰ তেল পিঠা বা বৰ পিঠা বা ঘিলা পিঠা বিভিন্ন ধৰণৰ নামেৰে জনা যায় যদিও ইয়াৰ সোৱাদ অতি ভাল লগা, সকলোৰে আমাৰ প্ৰিয়। এইবিধ পিঠা নহ'লে আমাৰ বিহু নহ'বই যেন লাগে। চাওকচোন চাওঁ আহক আমি অতি সাধাৰণভাৱে কেনেকৈ ইয়াক তৈয়াৰ কৰিব পাৰোঁ। ইয়াৰ কাৰণে আমি লৈছোঁ এয়া বৰা চাউলৰ পিঠাগুড়ি আৰু গুড় এনেকৈ পানীত তিয়াই থোৱা হৈছে। পিঠাগুড়ি আৰু গুড়খিনি এনেকৈ আটা সনাৰ নিচিনাকৈ আমি ৰুটি বনাবলৈ যেনেকৈ আটাৰ লাডুটো সানি লওঁ তেনেকৈ এয়া সানি ল'ব। সানি লৈ ধুনীয়াকৈ থৈ দিব, 5-10 মিনিট থৈ দিব পাৰে। আৰু এয়া চাওক আমি নিমখীয়া পিঠাখনৰ কাৰণে লৈছোঁ এয়া পিঠাগুড়ি, অকণমান হালধি দিছোঁ, তাতে নিমখ আৰু অলপকৈ পানী দি আপুনি ধুনীয়াকৈ আকৌ এটা আটাখিনি সনাৰ নিচিনাকৈ ৰুটি বনোৱাৰ নিচিনাকৈ সানি ল'ব। এটা লাডু তৈয়াৰ কৰি লওক, এটা আমাৰ নিমখীয়া আৰু এটা মিঠা লাডু তৈয়াৰ হৈ গ'ল। এতিয়া তাৰ পৰা আমি ধুনীয়াকৈ পিঠাৰ সাজটো বনাই যাম। এয়া চাওক পেৰাতকৈ অকণমান ডাঙৰ আকৃতিৰ এটা এটাকৈ আমি বনাই যাম। এয়া চাওক মিঠা লাডুটোৰ পৰা বনাইছোঁ আমি এয়া, এইখিনি মিঠা পিঠা হ'ব। আৰু হালধীয়াখিনি এয়া চাওক, হালধীয়াখিনি হ'ল নিমখ দি বনোৱা, নিমখ আৰু হালধি দিয়া আছে, অকণমান হালধীয়া ৰঙৰ এয়া নিমখীয়া পিঠা হ'ব। এয়া চাওক আমি এনেকৈ অলপ ভাজি লৈছোঁ। এতিয়া আমি এইখিনি কেৰাহীত ভাজিবৰ কাৰণে ৰেডি কৰিছোঁ। এয়া চাওক এয়া কেৰাহীত তেল গৰম কৰি ল'লোঁ। খুব বেছি তেলখিনি গৰম নকৰিব, অলপ মিডিয়াম হিটত ৰাখিব। প্ৰথমতে গৰম কৰি ল'ব, তাৰপিছত গেছৰ ফ্লেমটো নিজৰ ইচ্ছা অনুসৰি কমাই বঢ়াই থাকিব পাৰিব। এয়া চাওক দিয়াৰ পাছত পিঠাখিনি দিয়ে লগালগ লৰাই নিদিব, অলপ দেৰি তেনেকৈ থকাৰ পাছত ইলুটি সিলুটিকৈ এয়া চাওক পিঠাখিনি হৈয়ে গৈছে। এয়া আমি কাঢ়িব পৰা হৈ গ'ল। এইবাৰ আমি দিম এয়া নিমখৰ পিঠাখিনি ৰেডি হৈ আছে। এয়া আমি এটা দুটাকৈ এনেকৈ দি যাম। খুব কম জুইত ভাজিব, এখন দুখনকৈ ভাজি থাকিব। নিমখৰ পিঠাবোৰ অলপ ফাটি যায়, ফাটি গ'লেও তাৰ টেষ্টটো খুবেই ভাল হয়। আৰু এইবিধ পিঠা আপুনি কেইবাদিনো ৰাখিব পাৰে, ঠাণ্ডা হৈ গ'লে টান হৈ যায়। টান হৈ যোৱাৰ পাছতো আপুনি খাবৰ সময়ত অকণমান টেৱাখনত গৰম কৰি খাব পাৰে, খুবেই ভাল হয়, তেতিয়া আকৌ কোমল হৈ পৰে। এয়া চাওক আমাৰ পিঠা ভজা হৈ গ'ল। এইখিনি গুড়ৰ পিঠাখিনি কি ধুনীয়া তাৰ ৰং হৈছে আৰু খাবলৈ খুব ধুনীয়া। এয়া নিমখৰ পিঠাখিনি হালধীয়া ধৰণৰ আৰু এয়া গুড় আৰু নিমখৰ দুইখিনি পিঠা অলপ লিকটীয়া হয়। এয়া ধুনীয়াকৈ হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।